তুমি যেন পপিয়া তৰা এই গীতটিৰ টিউটৰিয়েলটো মই আগবঢ়াইছিলোঁ প্ৰথম স্থায়ীটো আপোনালোকে বহুত মৰম দিছে তাৰ বাবে ধন্যবাদ আজি ছেকেণ্ড পাৰ্টটো আমি আলোচনা কৰিম মানে অন্তৰা দুটা গাবলৈ চেষ্টা কৰিম তোমাতে আদি অনাদি তোমাতে আদি অনাদি তোমাৰে নামৰাগিনী উঠৰে ত্ৰিষা সামৰি বস্তুবোৰ ভালকৈ চাই যাব ইমান ধুনীয়াকৈ মডুলেশ্যন কৰিছে গানটোত দুহাতৰ কোমল আঙুলি দুহাতৰটো কিন্তু তোমাতে নিচিনাকৈ নাই কৰা দুহাতৰ কোমল আঙুলি পৰহি উজাই নামনি আবেগৰ বাগৰ সলনি নেক্সট একে উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী তুমি যেন পপিয়া তৰা আকাশৰ বুৱতী নৈ এতিয়া আমি ছেকেণ্ড অন্তৰাটোলৈ গৈছোঁ একেটা সুৰতে আছে বাঢ়ি আহিব দিয়ানা দুচকু ধেৰাই জোৱানা সাগৰৰ নাবিক হোৱানা সাগৰ বুলি ক'লে কিবা এটা লাগি যায় মানে কাৰণ তেওঁক আমি সাগৰতেই হেৰুৱালোঁ গতিকে সাগৰ শব্দটোৱে কিবা বুকুত বেয়াকৈ খুন্দিয়ায় গতিকে গাওঁতে খুব মানে পেইন হয় বাঢ়ি আহিব দিয়ানা দুচকু ধেৰাই জোৱানা সাগৰৰ নাবিক হোৱানা জাগি উঠিব দিয়ানা বুকুতে শিপাই জোৱানা বুকুতে সেই কাজটো বেলেগকৈ দিছে অকণমান পথাৰৰ পলস হোৱানা উশাহৰ গভীৰ পিয়াহত আদৰৰ আচুৰ দিয়ানা ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব